হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই পিংকিয়ে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগ এটা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। 8:10 হৈছে। আমি এতিয়া স্কুললৈ যাবলৈ ওলাইছোঁ। বেটি পৰীক্ষা হৈ আছে। মই এইকেইটা ৰেগুলাৰ গৈ থাকিবলগীয়া হৈছে। আৰু এফালে নমস্কাৰ, মোৰ নাম হয় আকাংক্ষা। আকাংক্ষা, সেয়া তাইক পৰীক্ষা দিবলৈ নিবলৈ লৈছোঁ। আৰু আজিৰ দিনটোত ভাবিছোঁ কেনেকৈ পাৰ কৰোঁ, কি কথা। আৰু মানে বহুতদিন যিহেতু ভিডিঅ' দিয়াও হোৱা নাই, তো ষ্টাৰ্ট কৰিছোঁ। যদি ভাল হয় দিম, চাই থাকিব। এইফালে চুনু ওলাই মেলি হৈ গ'ল। কৈ দিয়া আকৌ। মোৰ নাম হয় আকাংক্ষা বৰা দেই। তাৰপিছত বাই নামটো কৈ দিয়া আকৌ। বাৰ নাম হয় তিনিচুকীয়া বৰা। কৰিলে দিয়েহি। আধা আধি সোধা হৈছে আৰু জোতা মোজা পিন্ধিবলৈ আছে তাই অকণমান ওচৰৰ যে স্কুলখন অকণমান লাহেকৈ যাব। এতিয়া আমি ওলাই মেলি হৈ গৈছে, স্কুটি উলিয়াই মেলি গৈ থাকিম। এয়া আমি দুজনে যাবলৈ ওলাইছোঁ দেই, চাই থাকিব। আৰু আমি গৈ আছোঁ স্কুললৈ বেটীৰ লগত। এইফালে চুনুকো যাবলৈ বুলি কৈ থৈ আহিলোঁগৈ। এয়া দেখিছেনে, বতৰবোৰ একেবাৰে ডাৱৰীয়া হৈ আছে। বেটীক মোবাইলটো ধৰিবলৈ দিছোঁ আগফালে। এয়া আমাৰ টিংখাঙৰ ৰাস্তাটো দেই। ৰাতিপুৱা বাৰু ধুনীয়া হৈ থাকে, খালী হৈ থাকে। আমি খুব সোনকালে যাবলগীয়া হয় যিহেতু। আচলতে ভিডিঅ' মানে বনাম বুলি ভাবিলেও কেতিয়াবা সেই কামৰ বা এলাহতে থাকিয়ে যায়। সেইকাৰণে ভাবিলোঁ আজি বনাই পেলাওঁ বুলি। কিন্তু ভিডিঅ'টো আপলোড দিওঁতে দেৰিয়ে হ'বগৈ। কাম যিহেতু থাকিয়ে যায়। বেটিকো পঢ়াবলগীয়া হৈছে, চুনু পৰীক্ষা পাইছেহি। সেইটো কাৰণে তাৰ মাজতে আৰু অলপমান দেৰিকৈ ভিডিঅ'টো দিবলৈ লৈছোঁ। এয়া আমি আমাৰ টিংখাঙৰ তেল ডিপুটো পাইছোঁহি। তেল অলপমান ভৰাই ল'ব লাগিব। প্ৰথম দিনাখন ভৰাইছিলোঁ, তাৰপিছতে আজি ভৰাই লওঁ। আৰু পিছৰ কেইদিনৰ কাৰণে পৰীক্ষা, বহুত দীঘলীয়া পৰীক্ষা, 9 দিন পৰীক্ষা হ'ব। তো সদায় স্কুটিতে অহা যোৱা কৰিব লাগিব। ভানত যিহেতু টাইম নিমিলে, মানে বেটীহঁতৰ আগবেলা আছে আৰু ভানত যোৱা বাকী ল'ৰা ছোৱালীখিনি পাছবেলা আছে। সেইকাৰণে মই যাবলগীয়া হৈছে। আৰু এনেও যাবলগীয়া হয়ে বাৰু তাইৰ লগত, সৰু হৈ আছে যিহেতু। আমাৰ টিংখাং পেট্ৰল ডিপু দেই এইটো। ইয়াতে তেল ভৰাই লৈছোঁ। ডিপুত সোমাবলগীয়া হ'লে অকণমান সোনকালে আহিবলগীয়া হয়। কেতিয়াবা মানে ইমানেই ভিৰ থাকে, আকৌ খৰখেদাকে আমাক সোনকালে দিয়া বুলি ক'বলগীয়া হয়। কিন্তু আজি কপালে ভাল, ৰ'বলগীয়া নহ'লে, মানুহো নাছিলে সিমানকৈ। তাৰপিছতে দিনটো কি কৰোঁ, ক'ত থাকোঁ নাথাকোঁ, আৰু মানে আজি গোটেইখিনি দেখুৱাই থাকিম বুলি ভাবিছোঁ। তাৰমানে আজি মানে আমাৰ বেটীৰ আপাৰ নাৰ্চাৰী ক্লাছৰ আজি মানে এই বছৰটো লাষ্ট যিহেতু, সেইটো কাৰণে মই তাই মানে পিছত আৰু চাবলৈ পাৰিব মই সৰুতে এনেকৈ গৈছিলোঁ বুলি। তো সেইটো কাৰণে আজি ভিডিঅ'টো ৰাখি থ'ম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিবচোন দেই, কেনেকুৱা পায় কমেণ্ট কৰিব। এয়া তেল ভৰা হৈ গ'ল। আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ ৰাজগড় ৰাস্তাত। পালোহি দেই। এইফালে স্কুলৰ ফ্ৰণ্টত, স্কুলৰ কাষতে দোকান এখন আছে। তাতে চবেই মানে স্কুলৰ বস্তু লোৱা হয়। মোৰ বেটীৰ কাৰণে কালাৰ এটা লৈ দিওঁ। ক'ৰবাত যাওঁ। এইজনী বেটী চকুকেইটা ওপৰলৈ কৰি লোৱা। পইচা পেলাই থৈছা যে। ক'ত ৰখি আছে কেলৈ? দেৰি হৈছে। এইখনে আমাৰ গোটেই স্কুলৰ দোকান দেই। ধুনীয়া আণ্টিজনী সদায় ইমান ধুনীয়াকৈ আহে। হাই দিয়ক আকৌ। নাই দেখুৱা ভিডিঅ' ব্লগ এটা কৈছে। এই দিয়া কালাৰ এটা দিয়কচোন। সৰু কালাৰ এটা দিয়ক। আছে তাই, তথাপিতো পৰীক্ষা বুলি লাগে। এইটো কি হয়? এইটো 20 ৰুপিছৰ হয় নাই? 20 লাগে এটা আছে। তথাপিতো আৰু পৰীক্ষা বুলি এটা লাগে। আণ্টি মোক জেল পেন লাগে।
দিলে জেল পেন লাগে জেল পেন এয়া বেটা এয়া এটা 20 টকীয়া এইটো লওকচোন এইটো দেই বাহঁতে দিছোঁ বেটি তাৰপিছত আমি এতিয়া আমাৰ বেটী স্কুললৈ গৈ আছোঁ দেই এয়া চাওকচোন চবেই মাকবোৰে লৈ আহিছে ল'ৰাবোৰ স্কুলৰ টাইমটোত মানে স্কুলৰ সন্মুখত ইমানেই ভিৰ হয় নহয় সদায় মানে পুলিচ থাকিবলগীয়া হয় ট্ৰেফিক পুলিচ আৰু এয়া আমি ফাকে দিয়ে পাৰ হৈ দিছোঁ মেট্ৰিক খৰখেদাকে লৈ আহিছোঁ আৰু এয়া চাওকচোন আমাৰ স্কুলৰ মানে কাষতে থকা মন্দিৰটো আমি এনেদৰে চবেই আৰু এনেকুৱাই হয় আৰু স্কুলৰ পৰীক্ষা হওক স্কুল হওক পৰীক্ষা বুলি ক'লে চব গাৰ্জেন আহিবলগীয়া হয় আনকালে বাৰু কিছুমান ভানতে আহে আৰু পৰীক্ষা বুলি ক'লে অলপমান ভিৰটো বেছি হয় আৰু স্কুলৰ গাৰ্জেনবোৰ আহে যিহেতু সৰু ল'ৰা ছোৱালীখিনি গৈ আছোঁ বেটীভাগৰ ক্লাছৰুমটো সেইফালে একেবাৰে মাজত দেখিছেনে চুকৰ সেই ক্লাছটো তাতে তেওঁলোকৰ হলত মানে গোটেই এ ছেকশ্যন আৰু বি ছেকশ্যন দুয়োটাৰে পৰীক্ষা পাতে মানে ল'ৰা ছোৱালীখিনি তাতে বহে আপোনালোকে ভিডিঅ'টো চাই বেয়া পাব চাগে ক'ব নোৱাৰিছোঁ বাৰু ভাল পাবনে বেয়া পাবনে মানে দীঘলীয়া হৈ গৈছে যিহেতু মই স্কিপ মানে কৰিম বুলি ভবা নাই এইটো যে দেখুৱাম বুলি ভাবিছোঁ মানে বেটী একদম একেবাৰে ঘৰৰ পৰা স্কুলৰ পৰা একেবাৰে ঘৰলৈ ঘূৰি অহালৈকে চাওঁ কিমান কি কৰিব পাৰোঁ এইফালে আমাৰ বেটী ৰোল নাম্বাৰ 3 যিহেতু এনেকৈ ৰোল নাম্বাৰ মানে হেৰি কৰি কিনে দিয়ে 3টো এয়া 3 নম্বৰ বেঞ্চত বহিছে ইয়াত 3 এ ছেকশ্যনত 3 আৰু বি ছেকশ্যনত 3 এইটো কৌশল হয় অকণমানি মুখবোৰ চাওকচোন তাহাঁতৰ চাৱনি চাবা কাইৰৱ হয়তো সেয়া আমাৰ বেটীয়ে আকৌ জেকেট এগালমান পিন্ধি যাবলগীয়া হয় নহয় আমি দূৰৰ পৰা যাওঁ যে ৰাতিপুৱা তাতে স্কুটিত যাওঁ বতৰো বেয়া এইকেইদিন ঠাণ্ডা দিন যোৱাই নাই দেখোন গৰম দিন অহাই নাই ফাগুন মাহে পালেহি আৰু এয়া কি ক'ব আৰু ইমানেই ব্যস্ত আৰু ভিৰ হাল্লা তাৰ মাজতে বেটীক থৈ মেলি থাকা দেই বাই বাই বুলি কৈ গুচি আহিবলৈ লৈছোঁ তাই আকৌ মোক ৰখাই থৈছে চাওকচোন আমাৰ পৰিৱেশটো আমাৰ স্কুলৰ ৰাজগড় নিউজ স্কুলৰ আমাৰ আপাৰ নাৰ্চাৰী ক্লাছৰ এইখিনিতে গোটেইখিনি ষ্টুডেণ্ট এইফালে তাই গৈছে পানী বটলটো থৈ ল'বলৈ সেইজনী মৌচুমী তাৰপিছত বেটী টয়লেট যাওঁ বুলি কৈছে তাকে কৰাই লওঁগৈ ইতিমধ্যে বেলো মাৰিব এতিয়া হ'লে সময় আৰু তাইক তেনেকৈ আজৰি কৰি মই আৰু ঘৰলৈ মানে কি গুচি আহিম আৰু স্কুলৰ পৰা এইটো বইজ আৰু গাৰ্লছৰ টয়লেট এইখিনি গাৰ্লছৰ সেইটো চাইডে বইজৰ আছিলে সেইজনী বেটীক পঠিয়াই দিলোঁ আৰু মই গুচি আহিছোঁ ঘৰলৈ মানে ওলাই আহিছোঁ আৰু স্কুলৰ পৰা গৈ পেলাই নয়নমণিহঁতৰ ঘৰতে থাকিব গৈ আছোঁ এয়া চাওকচোন ক'ত বহি আছোঁহি আমি হেৰি কি বুলি কয় মানে স্কুলৰ পৰা আহিলোঁ আৰু ওলাই আহি দীপশিখা তাই গাড়ী লৈ আহিছিলে আজি তাকে অকণমান গাড়ীতে বহি লওঁ বুলি কৈছে অকণমান গাড়ীতে বহি দিছোঁ তাৰপৰা এতিয়া যাম লগৰজনীৰ ঘৰলৈ নয়নমণিহঁতৰ ঘৰলৈ ৰাতিপুৱা সিহঁতৰ বহুত কাম থাকে ন সেইকাৰণে মই ক'লোঁ আজি অকণমান দেৰিকৈ যাম তো গাড়ীতে বহি দিছোঁ কাম দুটামান কৰি লওঁ তাৰমানে হেৰি আকৌ আজি বহিবলৈ মানে চিটটো আছে সেইকাৰণে ফুটনি হৈছে অকণমান অইনকেইদিন নাথাকে আনকালে উপায় নাই যে স্কুটিতনো বহি দিব নোৱাৰি ন সেইটো কাৰণে অকণমান দেৰি বহি লওঁ আমি দুজনী কথা পাতি মেলি তাৰপৰা নয়নমণি ঘৰলৈ গৈ আছোঁ এইফালে আমি স্কুলৰ পৰা অলপমান বজাৰ চজাৰ কৰিলোঁ দীপশিখা মই তাৰপিছতে গাড়ীতে বহিলোঁ অলপমান বহি মেলি নয়নমণি ঘৰলৈ আহিছোঁ দেই মানুহ ভিতৰতে আছে হ'বলা এজনী আহি মানে ভিতৰ আগতীয়াকৈ পালেহি কাপোৰ চেঞ্জে কৰিলা নেকি বাইদেউ
এই গৰম উঠিছে ৰ'বা দুপাতা বিচাৰিছোঁ হয় নেকি এইটো দেখি আমাৰ অকণমানিটো আবৰা কি কৰিছানো জজ কৰিলা নি জজ কৰিলা ধুনু মানুহ মই ধুনু মানুহটো ফটো মাৰি থওঁ আজি ভিডিঅ'ত থৈ দিওঁ আৰু ধুনীয়াকৈ হয় নাই এইজনী মাকজনী অকণমান লাজ কৰে আকৌ মুখখন ক'লা যে দেখিব লাগিছে নাই ইমান ক'লা আমাৰ লগত নিমিলে এইজনী একো নহয় ঘৰত থাকিলে কিটো হ'ব ন চুনু মানুহ চুনু মানুহ এটি আমি আজি বেছি দেৰি ল'বই নাপালোঁ ন যাবলৈ হ'ব দিয়া এইফালে এজনী ষ্টাইল মাৰি আছে চাবা ষ্টাইল তোমাৰ কাপোৰখিনি ইমান ধুনীয়া দেখিছে একদম দোকান লাগিছে দেই এইখিনি পোৱালি কাপোৰ ন আমাৰ ষ্টাইল বাইদেউ দেই এই হেৰিটো লাইটটো হেৰি হৈছে এই তাইক দেখা নাই তাই দুপাত্তা নল'লে সেনেকৈ লাগিছে তাকে পিন্ধি সেইখিনি পোৱালি কাপোৰ আমাৰ স্কুলৰ সময়টোত মানে একদম ভাল লগা বস্তু ভাল লগা বস্তু আমাৰ ভাল লগা বস্তু হয়নে বুলি কৈ দিছে মোলৈ ভাতো আনি দিছে ভাত খাই নাই অহা বুলি ক'লোঁ এইবোৰে লগৰ ছোৱালী আৰু দেই শুনা নহয় মই যে শুনা মানে মই শুনাকে খাম আজি বেছি লোৱা নহয় জানো এতিয়া মই ভাত খাই ল'ম দেই আৰু এয়া চাওকচোন ফাইনেলি আমাৰ বেটীহঁতৰ পৰীক্ষা শেষ হৈছে এয়া প্ৰথমতে ওলাই আহিছে ডাঙৰ ওপৰ ক্লাছৰ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে তাৰপাছতে আমাৰ বেটীহঁতকো উলিয়াই আনি আছে আয়াসকলে সেইফালে আছে দূৰত আছে লাইন পাতি তেওঁলোকক উলিয়াই আনি আছে মই কেমেৰাটো আগতেই উলিয়াই পালোঁ এয়া দেখিছেনে গোটেইবোৰ গাৰ্জেনবোৰ নিজৰ ল'ৰা ছোৱালী ল'বৰ কাৰণে ৰৈ আছে তেনেকৈয়ে সদায় ৰৈয়ে থাকে আমি বুলিয়ে নহয় এতিয়া ধৰক পিছবেলা পৰীক্ষা হ'ব পিছবেলাও তেনেকৈ ৰখি থাকে গাৰ্জেনবোৰ আমাৰ আগবেলা পৰীক্ষা ল'ৰা ছোৱালীবোৰ পিছতহে সোমাবলৈ দিব দেই পোনপ্ৰথমতে এইখিনি মানে আগবেলা পৰীক্ষা শেষৰখিনি উলিয়াই লৈছে সেয়া চাওকচোন আমাৰ আপাৰ নাৰ্চাৰী ট্ৰেইনখন আহি আছে দেই সেইখিনি চাওকচোন পৰীক্ষা দি ইমান ভাল লাগে দেখিছেনে মৰম লাগে অকণমানি পোৱালিখিনি কি পৰীক্ষা দি আহিছে আৰু দেই আমাৰ বেটীও পালেহি আৰু এইখিনি সিহঁতৰ লগৰখিনি তাৰপিছতে বেছি দেৰি ভিডিঅ' নকৰি পেলাই মই সিহঁতে সামৰণি মাৰি আমি দুজনী আকৌ স্কুটিলৈ বুলি গুচি আহিছোঁ এইবোৰ পোৱালি চাওকচোন কোনটো কাৰ পোৱালি নিজৰ মাকেহে চিনি পায় আৰু দেই দেখিবলৈ চবকে একেই লাগে তাৰপিছতে আমি গুচি আহিলোঁ ঘৰলৈ সেয়া নিজৰ বাইদেউ আমাৰ বেটী আৰু চুনু দুজনীকে সৰুতে অংগনবাদী স্কুলত পঢ়াইছিলে তাকে বাইদেউ আজি আহিছিলে আমাৰ ঘৰলৈ আৰু দুজনী গ'লোঁ এফালে তো আজিৰ দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটো আমাৰ বেটীৰ কাৰণে বিশেষকৈ আজি বেটী স্কুলৰ পৰীক্ষাৰ ভিডিঅ' হৈ থাকিলে চ' আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে চাই থাকিব ভালে থাকিব আৰু মৰম দি থাকিব দেই বাই বাই